हेलो फ्रेंड्स मैं ये सब्जी और बेसनरे एबिट ब्रेकफास्ट बनाम मैं प्रथमते सब्जीखिनि एनेक मिहि मिहिक रुकी लम। এইখিনি ভালকৈ ধুই পানীখিনি আঁতৰাই লম। মই পিঁয়াজ কেঁচা জলকীয়া আৰু ধনিয়া পাতখিনি দি ইয়াত মই দুটা কণী এনেকৈ ভাঙি লম। এতিয়া ইয়াত মই নিমখ আৰু অকণমান চাট মছলাও দি দিছোঁ। এতিয়া বেচনখিনি দি ভালদৰে এবাৰ মিক্স কৰি ইয়াত অকণমান কৰ্ণফ্লাৱাৰ দিম। মই পানী দি ভালদৰে আৰু এবাৰ মিক্স কৰি লম। অকণমান তেল দি লম ইয়াতে। এতিয়া মই পেন এটাত এনেকৈ অকণমান বাটাৰ লগাই এইখিনি বহাই দিম। ওপৰত মই অকণমান আৰু বাটাৰ লগাই দিম। তলফালটো ধুনীয়াকৈ হৈছে। মই এতিয়া লাহেকৈ ওলোটাই দিম যাতে এইটো ফালো ধুনীয়াকৈ হৈ যায়। এয়া চাওক, অতি কম সময়ৰ ভিতৰতে বেচনেৰে ব্ৰেকফাষ্ট বনালোঁ। সময় কম থাকিলে আপোনালোকেও এনেকৈ বনাই খাই চাব পাৰে। ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।